বাগানজোৰো যাত্ৰাত এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত হলহি বোকাখাত সমষ্টিত। এইবাৰ গাঁৱে গাঁৱে কি, এইবাৰ গাঁৱে গাঁৱে চাঙে চাঙে ঘৰে ঘৰে পাহাৰে পাহাৰে যাত্ৰা কৰিব ভাৰতীয় জাতীয় কংগ্ৰেছ দলে। এই মন্তব্য কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বাগানৰ ৰাইজৰ কংগ্ৰেছ দলৰ প্ৰতি প্ৰবল উৎসাহ বাঢ়িছে আৰু এনে উৎসাহ দেখি প্ৰাক্তন মন্ত্ৰী সাংসদ পৱন সিং ঘাটোৱাৰ অভিভূত হৈ লগতে এই যাত্ৰাই কংগ্ৰেছৰ ভেটি দুগুণে বাঢ়িছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত য়ং ব্ৰিগেডৰ নেতৃত্বত NRL টাউনশ্বিপৰ সন্মুখৰ পৰা বাহিৰ কৰা বাইক ৰেলী শুভাৰম্ভ কৰে প্ৰদেশ বাগান জোৰো যাত্ৰাত এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু কংগ্ৰেছৰ ভাতৃ সংগঠন য়ং ব্ৰিগেডৰ নেতৃত্বত বোকাখাতৰ অভিমুখে যাব লগা এক বৃহৎ লানিৰ বাইক ৰেলীটো শুভাৰম্ভ কৰে সভাপতি ভূপেন বৰাই। তেখেতৰ লগত প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, য়ং ব্ৰিগেডৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জিতু শইকীয়া, মাজুলীৰ একালৰ বিধায়ক ৰাজীৱ লোচন পেগু আৰু ভালেকেইজন দলীয় বিষয়ববীয়া উপস্থিত থাকে। বিশেষকৈ আজি ৫০০ৰো অধিক যুৱকৰ বাইক ৰেলীৰে সভাপতি আৰু দলীয় সতীৰ্থসকলক বাগান জোৰো কাৰ্যসূচীলৈ আদৰি নিয়াৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰা য়ং ব্ৰিগেড জিতু শইকীয়াক সভাপতি ভূপেন বৰাই আন্তৰিক ধন্যবাদ জনোৱা পৰিলক্ষিত হয়। উপস্থিত হ'ম। মই ধন্যবাদ দিছোঁ আমাৰ য়ং ব্ৰিগেডৰ নেতা জিতু শইকীয়াক যে তেওঁলোকে আজি বাগানে বাগানে কংগ্ৰেছৰ যাত্ৰাত এটা বাইক ৰেলীও কৰিছে, সদায় হৈ আছে। আমি য'লৈকে গৈছোঁ বিভিন্ন ধৰণে সাংস্কৃতিক শোভাযাত্ৰা, বাইক ৰেলী, ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই আমাক তেওঁলোকৰ মনৰ কথা কৈছে। তেওঁলোকে কৈছে যে বিজেপিয়ে অকল মন কি বাত কয়, আপোনালোকে আমাৰ মনৰ কথা শুনিবলৈ আহিছে। আমাৰ কথা শুনা মানুহ কোনো নাই, আমাক খালি কথা শুনাই থাকে। প্ৰথমবাৰ কাৰণে কংগ্ৰেছে কথা শুনিবলৈ আহিছে, ৰাইজে ভাল পাইছে। ৰাইজ কেনেকৈ ওলাই আহিছে আপুনি দেখিছে। সেই কথাটো তেওঁলোকে দেখিব, টিভিতটো নেদেখায়, বাতৰিতটো নেলেখে, কিন্তু ৰাইজেতো দেখিছে। আৰু সেইকাৰণে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি আহিছোঁ, ৰাইজৰ দুখ সুখৰ কথা পাতিছোঁ আৰু সেইখিনি কংগ্ৰেছৰ নেতৃত্বত আমি আমাৰ ফালৰ পৰা তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰাৰ কেনেকুৱা সহযোগিতা আগবঢ়াব লাগে তাৰে এতিয়ালৈকে প্ৰায় ৮০খন বাগান আমি প্ৰত্যক্ষভাৱে গৈছোঁ। তাৰ ওপৰতও আমি যিখন বাগানলৈ যাওঁ তাত বেলেগ বাগানৰো ৰাইজ আহি পেলাই আমাক লগ পাইছে। সেই হিচাপত হয়তো বেছি হ'ব, কিন্তু আমি নিজে ভিজিট কৰা বাগান প্ৰায় মই কথাটো নামবিলাক চব লিখি ৰাখিছোঁ, প্ৰায় ৭৯খন আজিলৈকে হৈছে। এতিয়া আজি আমি আৰু ৪খন বাগানলৈ যাওঁ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈৰ ৰিপৰ্ট, নিজা খবৰ।